হেল্ল' বন্ধুসকল নমস্কাৰ মই পলাশী আপোনালোকৰ আদৰণি জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ সকলো বন্ধু বান্ধৱীকে ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ কোনে কোনে ভোগালী বিহুৰ কাৰণে পিঠা পনাৰ আয়োজন কৰিলে জা জলপানৰ আয়োজন কৰিলে কমেণ্টত জনাওকচোন মই আজি তিলপিঠা খুন্দিবলৈ যাওঁ আৰু আজি তিলপিঠা বনাম বুলি ভাবিছোঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ মই কেনেকৈ তিলপিঠা বনাওঁ আৰু তাৰ ওপৰতে এটা সৰুকৈ ব্লগ বনাওঁ বুলি ভাবিছোঁ তেন্তে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ তিলপিঠা পুৰি থাকোঁতেই কালি তিলপিঠা খুন্দিবলৈ গৈছিলোঁ কালি ৰাতিয়ে পুৰিবলৈ যে পুৰা নহ'ল আজি দিনত একদম উৎপাতকৈ তিলপিঠা পুৰিছোঁ মইনো কেনেকৈ তিলপিঠা বনাইছোঁ চাওকচোন আপোনালোকে ধেমালি কৰো কবে মিলি হুঁচৰি জুৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আৰু এটা বনালোঁ মই কেক চাউলৰ পিঠাৰে বনাইছোঁ কণীৰ লগত দুটা কেক বনাইছোঁ এইটো নমালোঁ পূৰা গৰম হৈ আছে গৰমে গৰমে আপোনালোকক দেখুৱাইছোঁ এটা আৰু পাতি থৈছোঁ মই কুকাৰত বনাইছোঁ এতিয়া মই আহিলোঁ মেজি ভোজ খাবলৈ আমাৰ ঘৰৰ কাষতে মাথাউৰিৰ ওপৰত আমাৰ ওচৰৰ চুবুৰীটো লগ লাগি মেজি ভোজৰ আয়োজন কৰা হৈছিলে ইয়াতে আমি সকলোৱে মেজি ভোজ খাই আছোঁ আগৰ পৰা ভিডিঅ'টো কৰিবলৈ সময় নাপালোঁ সেইটো কাৰণে কৰা নহ'ল অলপ আপোনালোকক দেখুৱাই দিছোঁ আমি কেনেকৈনো মেজি ভোজ খালোঁ এইফালে মেজি ভোজ ৰান্ধনীয়ে বনাই আছিলে আমি বাৰু একেবাৰে লাষ্টত খাইছোঁ বনাই মেলি আজৰি হ'ল ইয়াতে বনাইছিলোঁ এইফালে সৰুকৈ মেজি এটা বনাই থোৱা আছে কাইলৈ জ্বলোৱা হ'ব